লখিমী তিৰুতা সত্য যুগত এহাল বুঢ়া বহি আছিল। সিহঁতৰ হাতু টিপু লৈ 7জনী বোৱাৰী আনিলে। এজনীৰ ল'ৰা এটি হ'ল। সেই 7জনীৰ ভিতৰত নিচেই নুমলীয়াজনী বৰ লখিমী তিৰুতা আছিল। বুঢ়া বহি মৃত্যুৰ ওচৰ চাপিল। বুঢ়া বহিয়ে সিহঁতক সকলোটিকেই নিচেই সৰুজনী বোৱাৰীকৰ কথা মতে চলিবলৈ হুকুম দিলে। ইয়াৰ পিছত সেইমতেই সিহঁত চলিবলৈ ধৰিলে। নুমলীয়া বোৱাৰীকে সিহঁতক সুদা হাতে কোনো ফালৰ পৰা অহা দেখিলে খং কৰে। সেই দেখি সিহঁত উপায় নাপায় দিনে যি পায় তাকেই হাতত লৈ আহে। এদিন এজনে বাটত এটা গেলা সাপ পালে। পাই ভাবিলে বোৱাৰীয়ে সদায় সুদা হাতে গ'লে খং কৰে, আজি সাপটোকে লৈ যাওঁচোন, বাৰু যি হয় দেখোঁ। ইয়াকে দেখি সেই সাপটো লৈ গৈ আগ চোতালৰ জেউৰাতে থৈ বোৱাৰীকক ক'লে, ইয়াতে কিবা বস্তু এটা আছে নিবি, মই গা ধুই আহোঁ। বোৱাৰীকে ওলাই গৈ দেখে যে গেলা সাপটো পৰি আছে আৰু তাতে বৰ মাখিৰে কণী দিছে। তাকে দেখি তাই ভিতৰলৈ সোমাই গৈ বৰজনৰ কক ক'লে, গেলা সাপটো আনি মোক দেখুৱাইছে, বাৰু একো কথা নাই। এইবুলি তাই আকৌ ওলাই দেখি সাপটো থোৱা ঠাইতে এটা টোপোলা ওলমি আছে আৰু টোপোলাটো ফাটি সোণৰ থুৰীয়া বাখৰুৱা মণি আঙুঠি চিপাত গলপতা আদি কৰি কিছুমান অলংকাৰ ওলাই পৰিছে। তাই লৰ মাৰি গৈ টোপোলাটো দাঙি লৈ ভিতৰলৈ লৈ গৈ বৰজনাৰ কক ক'লে, চাওকচোন বাৰু, আপুনি সাপটো আনিছিল মোৰ ওপৰত খং কৰি, কিন্তু এতিয়া তাৰ ঠাইত এই অলংকাৰবোৰ ক'ৰ পৰা ওলাল? মই আপোনালোকক সুদা হাতে ঘৰলৈ আহিবলৈ হাক দিলে আপোনালোকে মোক বেয়া পায়। এতিয়া চাওক, নৈঘাটত এজনী জীয়ৰী ছোৱালীয়ে গা ধুবলৈ যাওঁতে পাৰতে তাই অলংকাৰবোৰ টোপোলা বান্ধি লৈ পানীত নামোতে চিলাই থাপ মাৰি আনিছিল, কিন্তু তাত থোৱা বস্তু একো নাপায়। চিলাই সাপটো দেখি টোপোলাটো পেলাই তাকে নিলে। ইয়াৰে পিছত এদিন সৰু মাজু বৰজনাকে শুকান গোবৰৰ খুঁটিত টোপোলা এটা বান্ধি লৈ আহি তাক ছালৰ পাততে খোচা মাৰি থৈ বোৱাৰীকক ক'লে, ইয়াতে বস্তু এটা আছে, নি থবি। তাই মেলি চাই দেখিলে গোবৰৰ খুঁটি দুখৰ। বাৰু ইয়াকে চুঙাৰ খোপত ভৰাই থওঁ বুলি তাই ভৰাই থৈ দিলে। ইয়াৰ পৰা 5 বছৰমানৰ মূৰত এজন ৰজাই জীয়েকক নৰিয়া দৰবৰ নিমিত্তে 5 বছৰীয়া শুকন গোবৰ বিচাৰিলে, কিন্তু ক'তো নাপাই। ক'লে বোলে, যিয়ে মোক এনে গোবৰ দিব তাক মই সোণ ৰূপ 2 চৰু দিম। এই কথা নগৰৰ ঢোল পিটি শুনাই দিলে। তৎক্ষণাত তাই মনত পৰিল সেই গোবৰৰ খুঁটি দুখৰৰ কথা। মনত পৰি তাই তাক ৰজালৈ পঠিয়াই দিলত ৰজাই তাক 2 চৰু সোণ ৰূপ দিলে। এদিন নুমলীয়া বোৱাৰীকক এটা মগনীয়াৰ ফকীৰে মন্ত্ৰৰ কলি পৰুৱাই নিলে। তাৰ পিছত সেই ঘৰৰ মানুহবোৰ মৰি জহি ঢুকাল। গৰু ম'হ হাতী ছাগলী হেৰাই মৰি নিপাত হ'বলৈ ধৰিলে। একমাত্ৰ বৰজনা ল'ৰাটি ঘৰত ৰলগৈ। সিও শেষত তৰিব নোৱাৰি দেখে দেখে ঘূৰি ফুৰি এখন অৰণ্যৰ মাজত নৈঘাটত খুৰীয়েকক লগ পালে। সিহঁতৰ দেখা দেখি হোৱা মাত্ৰকে চিনাচিনি হ'ল। ভতিজাকে ক'লে বোলে, ঘৰ দুৱাৰৰ কথা ক'বলৈ সচ নাইকিয়া হ'ল, মইহে আছোঁ। তাই কান্দি কাটি ক'লে বোলে, মোক ফকীৰে নেৰে, পলাই গ'লেও মৰিব। সি বৰ মন্তৰ জানে। মই কোৱা শুনিছোঁ ফকীৰ জীৱটো বৰক্ষাৰ ওচৰত থকা শালিতা চৰাইজনীৰ গাত আছে। যদি চৰাইজনী মাৰিব পাৰ তেন্তে মই যাব পাৰোঁ। এই কথা শুনি ভতিজাকে বৰক্ষাৰ ওচৰত কান্দি কাটি প্ৰাৰ্থনা কৰিলত বৰক্ষাই বৰ সন্তোষ পাই তালৈ জীয়েকক বিয়া দিলে। ওচৰগাত সি অনেক বস্তু পালে। পিছত সি ক'লে বোলে, মোক শালিকাটিও দিয়ক। সি এইবুলি কলত বৰক্ষাই তাক শালিকাটোও দিলে। সি শালিকাটি পাই একে টিপাই মাৰিলত ফকীৰে য'তে আছিল ত'তে মৰিল। তেতিয়া খুৰীয়েকে জানিলে যে শালিকা মৰিল। ইয়াৰ পিছত সি বৰক্ষাৰ জীয়েক আৰু তাৰ খুৰীয়েকে তিনিও গোট খাই এখন ঘৰ পাতিলে। ভণ্টি ভাইটিসকল, এই সাধুটো আছিল সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ এটি অন্যতম সাধু লখিমী তিৰুতা। তোমালোকে তেওঁক নিশ্চয় চিনি পোৱা, আৰু যদি তেওঁক চিনি নোপোৱা তেনেহ'লে তেওঁৰ বিষয়ে পঢ়িবা, নতুবা মা দেউতাক সুধিবা। আমি লগ পাম আৰু এটা এনেকুৱা ধুনীয়া সাধুৰেলে। তেতিয়ালৈকে আমি আহিছোঁ দেই।